এই লকডাউনৰ কাৰণে খাতি খোৱা মানুহখিনিৰ কম অসুবিধা হৈছে নে বাৰু? মানুহখিনি কম জুলুম হৈছে নে? ধনী মানুহখিনি এটকাও নিদিয়ে তাৰ উপৰি বাৰীত হোৱা শাক পাচলি এটাও নিদিয়ে বুজিছ, নিদিয়ে আকৌ নিদিয়ে উল্টা বেচে। এতিয়া তহঁতে চাচোন কুশল লগৰ বাৰী পিছফালে শাক পাচলি কিমান খোপা আছে, কাকো এটা নিদিয়ে জাননে? নিদিয়ে বুজিছ। পাৰিলে এই কাম কৰা ল'ৰাটো লগাই বেছিহে থাকে। সেইদিনাখন বেছি থকা মই দেখিছো নহয়। সঁচা কথাই কৈছ তই। এটা কাম কৰ দে, আমি তিনটাই মনে মনে তাৰ পৰা পাচলি অকমান আনি এই দুখীয়া চেঁচাত বিলাই দিওঁ দে বুজিছ। সিহঁতে ইমান চিকটা মানুহ, অকনমান পাচলি নাইকিয়া হলে একো নহয় বুজিছ। যদি গম পাই নাপাই দে বুজিছ। আমি তিনটাই এটা কাম কৰিম, আমি তিনটা ভেকচন হৈ আহিম, যাতে সিহঁতে আমাক দেখিলেও আমাক চিনিয়ে নাপায়। তই কিন্তু ঠিক কথা কৈছ। বল ভেকচন লৈ আহো। বল ভেকচন লৈ আহো বুজিছ। টংগে লিটিকাইটো নাহিলে দেখোন। তাৰ কাৰণে ৰখি ৰখি আমনিয়ে লাগি গৈছে। এটা কাম কৰো দে, আমি দুইটাই আনোগৈ বল। বল আমি কেইটাই আনোগৈ। তাৰ আগতে গামোচা কেইখন মাৰি লওঁ বুজিছ। মাৰি লওঁ দে ভালকে মাৰি লবি তাতে ধৰিব নোৱাৰে গৃহস্থ বুজিছ। হৈছে না চাচোন মা। হৈছে ধৰিব নোৱাৰে। নোৱাৰে বল আনোগৈ বল। ৰ বুজিছ, মই ভালকে মাৰি লওঁ। হবনে? হব বল বল মাত নিদিবি দেই, লাহে লাহে। আগত যা। সোনকাল কৰ। তই এইকেইটা ভৰাই লচোন। দে এইকেইটা ল ভৰাই ল দে। এইডাল পৰি গৈছে, এইডাল ল। আৰু চাহ আছে নেকি? চাম ৰ, কোনোবা আহিছে নেকি চাই থাকচোন। অহা নাই দে। সোনকাল কি হল? এইজনী হালধীয়া শাৰী পিন্ধি গৃহস্থ সৰু বোৱাৰীজনী আহিছে নেকি? হয় জানো? হয় নিচিনা পাইছো বুজিছ। পালে আৰু আজি পালে বুজিছ। বেয়াকে পালে মানে মান সন্মান চব যাব। এইফালে আহি আছে বুজিছ। আমাৰ ফালে আহি আছে। কি কৰিম এতিয়া? কি কৰিবি এতিয়া? চব ফালে চোন ৱাল চোৱাল মাৰা আছে। বেয়াকে ফচিলো মানে গছৰ আঁৰতে লুকাও বুজিছ। এইফালে বল, সেইফালে তইহে জানো। দেখিছে নেকি? দেখিছে নেকি? ফচিলো আজি বুজিছ, একদম বেয়াকে ফচিলো আৰু। আহিছে পালেহি যা। সিহঁতে আহিলেই দেখোন। মোৰ হাত দেৰিয়ে হ'ল। সিহঁতে ওচৰতে যোৱা ভাল হ'ব। টংগে পালেহি নেকি? তই মোৰ সাৰথি কিন্তু। তহঁতে ইমান দৌৰি মোক ভাগৰ
তই তোক গৃহস্থ ঘৰৰ বোৱাৰীজনী বুলি ভাবিহে দৌৰিছো আমি তই যিহে ভাও ধৰি আহিছ ঐ দে বহি লওঁ দে বহিল তহঁতক মই কোৱা নাছিলো নেকি ভাও ধৰি আহিম বুলি হলেও আৰু তই বোৱাৰী ভাৱত আহিবি বুলি ভবা নাছিলো নহয় যি হল আকৌ যাওঁ বল বল আকৌ যাওঁ বল গৃহস্থ আহিছে হয় দেখোন গৃহস্থ আহিছে সৰ্বনাশ হল মই মাইকী মানুহৰ চাদৰখন তাতে পেলাই আহিলো নহয় গৃহস্থটো দেখা পালেতো চিনিয়ে পাব হয় নেকি অকে পাই ডাঙৰ কথা হল নহয় এই চিঙা লেচেই মাহখিনি তাতে পেলাই থৈ আহিলো চাদৰখনো নানিলো লেচেই মাহখিনিও তাতে পৰি থাকিল এতিয়া গৃহস্থ মোৰ মানুহ